নমস্কাৰ, মই ৰঞ্জলাল শৰ্মা আৰু আপোনালোকে চাই আছে ND24। এই মুহূৰ্তত মই আছোঁ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত আৰু মই থকাৰ উদ্দেশ্য এইটোৱেই যে আজি প্ৰমোদ বড়ো নেতৃত্বাধীন যি BTCৰ নতুন পৰিষদ, এই পৰিষদখন গঠন হ'ব আৰু প্ৰমোদ বড়োৱে মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত ল'ব, লগতে তেওঁৰ লগত অন্য কেইজনমানে শপত ল'ব। এই মুহূৰ্তত মই প্ৰমোদ বড়োৰ লগত গাৰ ছাৰটোৰ দৰে চাহ হিচাপে থকা, দীৰ্ঘ জীৱন থকা, একেলগে থকা পাৰুল ভৰালী বড়োক মই জাঁই কৰি দিব বিচাৰিছোঁ। আৰু পাৰুল ভৰালী হ'ল প্ৰমোদ বড়োৰ সহধৰ্মিনী পৰিবাৰ। আৰু আমি ইমান দিন লোকচক্ষুৰ পৰা বহুতেই হয়তো নাজানে যে নামটো শুনিছে হয়তো হাগ্ৰামা মহিলাৰীৰ বিভিন্ন সমালোচনাৰ জৰিয়তে প্ৰথম মানুহে হয়তো শুনিছে যে পাৰুল ভৰালী প্ৰমোদ বড়োৰ পত্নী। আজি সেইগৰাকী পাৰুল ভৰালী আমাৰ লগত আছে। মই আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। প্ৰথমে এটা কথা সুধিব লাগিব যে আজিৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বহুদিন ধৰি বহু কষ্টৰ ফলত নিৰ্মাণ হৈছে, কেনেকুৱা এটা অনুভৱ হ'ব সেই কথাটো সুধিবই লাগিব। হয়, সেইটোতো মই নিজে বুলি যদি কওঁ মইতো নিশ্চয় হেপ্পী, কাৰণ মোৰ মানুহজন এতিয়া যদি এখন চিফ হ'ব যাই আছে, অকণমান পিছতে শপত গ্ৰহণ কৰিব, গতিকে মইতো দুখ লগা বা কিবা কৰা কথাই নাই। আই এম ভেৰি হেপ্পী। কিন্তু তাৰ লগতে বহুত যিসকলে ইমান দিনৰ পৰা সংগ্ৰাম কৰি এওঁৰ লগত হাতে হাত ধৰি যিসকলে ইমান ষ্ট্ৰাগল কৰি আহিলে, চবেই আজি নিশ্চয় সুখী হ'ব। আৰু এটা সময়ত আপুনি সংগ্ৰামী নেতা এজনৰ পত্নী আছিল, এপছুৰ সভাপতিগৰাকীৰ পত্নী আছিল, UPPLৰ সভাপতিগৰাকীৰ পত্নী আছিল, কিন্তু আজি কিছু মুহূৰ্তৰ পিছতে BTCৰ মুৰব্বী চিফৰ পত্নী হ'বলৈ গৈ আছে। হয়, মই নিজকে সৌভাগ্যশালী বুলি ভাবোঁ এইটোৰ কাৰণে। ইয়াতকৈ বেছি নকওঁ। বিভিন্ন সময়ত আপুনিও সমালোচনাৰ লক্ষ্য হৈ পৰিছিল। প্ৰমোদ বড়োৱে আপোনাক পত্নী হিচাপে বিয়া পাতিছিল, নন বড়ো ছোৱালী, এই ধৰণৰ সমালোচনা আহিছে। যদিও আজি শুভ মুহূৰ্ত, সেই ধৰণৰ কথা সোধাটো কিমান উচিত হ'ব সেইটো বেলেগ কথা, কিন্তু লগতে এই কথাটো আহিও থাকিব। হয়, অকণমান ৰ'ব হা। আচলতে মোতকৈ প্ৰমোদ বড়োই বেছি সমালোচনাৰ সন্মুখীন হৈছিলে, কাৰণ তেওঁ এজন বড়ো সংগ্ৰামী নেতা আছিল। গতিকে এইটো কোনো সহজতে মানি লোৱা নাছিল যে বড়ো নেতা হৈ কেনেকৈ অনাবড়ো ছোৱালী এজনী বিয়া কৰাব পাৰে। ইয়াত মোৰকে তেওঁ বহুত কষ্ট পাইছে মোৰ কাৰণে, কিন্তু মোৰ বিৰাট দুখ লাগে। হ'ব দিয়ক, আৰু নকওঁ আৰু এইবিলাক কৈ পেলাই ইম'চনেল ড্ৰামা কৰিব নিবিচাৰোঁ মই। কিন্তু বিষয়টো ইম'চনেল ড্ৰামা কৰাৰ আপোনাৰো মন নাই, আমাৰো মন নাই, কিন্তু গোটেই বিষয়টো আপুনি ইমান দিন ধৰি সহ্য কৰি থাকিবলগীয়া হৈছে। সেই কথাতে নিশ্চয় আপোনাক এটা হ'লেও এটা আপোনাৰ আজিৰ জীৱনটোত, আজিৰ দিনটোত অন্ততঃ সেই কথাটো নিশ্চয় মনত পেলাবই। হয়, কিন্তু মই মনত পেলাব নিবিচাৰোঁ। মানুহে বেয়া কথাবিলাক সদায় পাহৰি যাব লাগে। আমাৰ ঘৰ সংসাৰ কাৰণে আমি কেনেকৈ চলাওঁ আমি জানো। গতিকে বেলেগে কিবা কোনোবাই কওক, কিন্তু মোৰ কাৰণে কথা শুনিলে মোৰ অকণমান বেয়া লাগে, সেইটোৱে, বেলেগ একো নাই। আমি যে তেওঁলোকে কিবা কৈছে তাৰ ফলত আমাৰ ঘৰত কিবা হেম্পাৰ হৈছে সেনেকুৱা একো নাই, কিন্তু মোৰ কাৰণে এওঁ কথা শুনিলে এটা সময়ত বহুত শুনাইছে, সেইটো কাৰণে এই ধৰণৰ কথা ক'ব নালাগিছিল। নালাগে, সেইটো তেওঁৰ কথা, তেওঁৰ কেৰেক্টাৰ। গতিকে আমি সেইটোত ইমান মাইণ্ড নকৰোঁ। আজি আপুনি এই যে শুভ মুহূৰ্তত উপস্থিত আছে, পৰিয়ালৰ সকলোৱে নিশ্চয় উপস্থিত আছে, অকণমান পৰিয়ালৰ কোন কোন মানুহ আছে বা কেনেকুৱা আছে অকণমান? আজি আমাৰ চব ঘৰৰ ফেমিলিবিলাক আহিছে। মই পৰাগক অকণমান গোটেই ফ্ৰেমটো অকণমান দেখুৱাই দিব দিছোঁ, মানুহখিনি কোনখিনি। ঠিক আছে। মোৰ প্ৰথমতে কিবা এওঁৰ যিহেতু মা নাই, মা দেউতা মাৰা গ'ল, গতিকে মই ডাঙৰ হিচাপত মোৰ মাকে প্ৰথম দেখালোঁ। উঠছোন। হয়, মই পাৰুলৰ মাক হওঁ। বহুত ভাল লাগিছে মোৰ ছোৱালী আৰু মোৰ ধৰ্মপুত্ৰ, তেওঁ ইমান ডাঙৰ এটা অনুষ্ঠানত আৰু ইমান মানে ডাঙৰ আসনত বহিব পাই মোৰ বহুত অৰ্থআনন্দিত হৈছোঁ। মই আজি অনুষ্ঠানটো বিৰাট ভাল লাগিছে মোৰ, মই তাইৰ মাতৃ হিচাপে। ধন্যবাদ। আৰু কোন আছে বাইদেউ? আপুনি প্ৰমোদ বড়োৰ বাইদেউ, আপোনাৰ পৰিচয়টো অকণমান দাঙি ধৰিব। হা?
কি কৈছে? আপোনাৰ নামটো আৰু পৰিচয়টো অকণমান দাঙি ধৰিব। মোৰ নাম জয়মতী বড়ো আৰু মই গুৰেশ্বৰত। এই পৰিৱেশটোত আহি কেনেকুৱা লাগিছে? এনেকুৱা এটা পৰিৱেশত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, খুবেই ভাল লাগিছে, কিন্তু তথাপিও অন্তৰত দুখ আছে। আজি শপত গ্ৰহণৰ কথা আছে, সেইটোৰ কাৰণে। আৰু আপুনি? নমস্কাৰ, মোৰ নাম চিনু বড়ো। মই কুমৰিক্ষেত্ৰৰ পৰা আহিছোঁ। মোৰ নিজা ভাই, এটা মাত্ৰ মোৰ ভাই। আপোনালোকৰ আশীৰ্বাদৰ মোৰ ভাইটো ইমান যে ডাঙৰ মানুহ হ'ব বুলি মই কেতিয়াও সপোনতো মই দেখা পোৱা নাছিলোঁ। যেই হওক আপোনালোকে মোৰ ভাইটো সাৱটি আকলি ল'লেও হ'ল আপোনালোকে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকক, ঈশ্বৰৰ আশীৰ্বাদ বিচাৰিছোঁ। বাইদেউ আপোনাৰ নামটো? ৰেণু বৰা। মোৰ নাম ৰেণু বৰা। প্ৰমোদে মোৰ ভাইটিয়ে আজি এই বিটিআৰখন চলাম বুলি ইলেকশ্যন খেলি ইলেকশ্যনত জেতি কেনে ৰাইজক চাম বুলি তেখেতে আজি শপত গ্ৰহণ ল'ব। দুখীয়া গৰীব ৰাইজবিলাক চাই কেনে ভালদৰে চলাই গ'লে এইখিনিয়ে বহুত বুলি ভাবিলোঁ মই। প্ৰমোদ বড়ো আজি এনেকুৱাকৈ BTCৰ চিফ হ'ব, সেইটো কেতিয়াবা ভাবিছিল নেকি? আমি ভাবা নাছিলোঁ, আমি সপোনতো পোৱা নাছিলোঁ। হঠাতে যে ভাইটি মোৰ চিফ হৈ আহিল। আমাৰ ভাইটি এজনে ভাইটি, তাৰ কোনো ভাই ককাই নাই, আমিয়ে বাইদেউ। গতিকে তেখেতৰ লগবিলাকো তেখেতক আঁকোৱালি লৈ কেনে সকলো আদৰে সাদৰে কাম কৰি যাব লাগিব। এইখিনিয়ে কৈ কেনে সামৰিলোঁ। আৰু কোন কোন আছে? মোৰ বাইদেউ। নমস্কাৰ। আপোনাৰ ভনী জোৱাই হয়, ভনী জোৱাই। ইমান ডাঙৰ এটা পদবীত তেওঁ অধিষ্ঠিত হ'ব, কেনেকুৱা আপোনালোকে অনুভৱ কৰিছে? খুবেই আনন্দিত, আমি প্ৰাউড ফিল কৰোঁ। প্ৰমোদ বড়োৰ নিচিনা এজন অনেষ্ট মানুহ, এজন ভাল সৎপৰায়ণ ন্যায়পৰায়ণ মানুহ এজনে যে BTCৰ মুৰব্বী হিচাপে অধিষ্ঠিত হ'ব আজি, তাৰ বাবে আমি নথৈ আনন্দিত। পৰিয়ালৰ তৰফৰ পৰা মই তেওঁলোকৰ শুভেচ্ছাও জনাইছোঁ। আৰু BTRবাসীও একদম মানে ভাগ্যৱান, তেওঁৰ দৰে যে এজন মানুহ পালে মুৰব্বী হিচাপে। তেওঁৰ যে একদম মাটিৰ মানুহ, সকলো জাতি জনগোষ্ঠীক তেওঁৰ লগত লৈয়ে এখন চৰকাৰ চলাব বুলি আমি আশা কৰিছোঁ। খুবেই ভাল মানুহ, আমাৰ ব্যক্তিগত ফালৰ পৰা ভাল মানুহ, ৰাইজৰ ফালৰ পৰা তেওঁ একদম খুব ভাল মানুহ। তেওঁক আজিৰ এই শুভ দিনটোত কি আহ্বান জনাব? কাৰণ তেওঁ BTRৰ মুৰব্বী বা BTCৰ মুৰব্বী চিফ, এই বৃহৎ অঞ্চলটোৰ গোটেই ৰাইজৰ তেওঁ আজি অভিভাৱক হ'বলৈ গৈ আছে। মই এটা কথা ক'ব যে এই যে বড়ো অবড়োৰ মাজত যিটো সংঘাত, এইটো কমপ্লিট নোহোৱা হৈ যাব লাগে। বা আৰু বড়োবিলাকেও মানে ভয় খাব নালাগে, ঘৰতে বড়ো মিলিয়ে আছে ন, পত্নীয়ে যিহেতু অবড়ো, তাক অবড়ো মানুহখিনিয়ে নিশ্চয় ভয় খাব নালাগে। আৰু তেওঁলোকক লগত লৈ তেওঁ সমাজ গঢ়িব আৰু খুব ভাল, আৰু বিশেষকৈ দুৰ্নীতি মানে নোহোৱা কৰিব, ভ্ৰষ্টাচাৰ নোহোৱা কৰিব, এয়াই মোৰ আশা। বিশেষকৈ ভ্ৰষ্টাচাৰ নোহোৱাটো মই বিচাৰোঁ। আৰু কোন আছে তেনেকুৱাকৈ? এইকাৰণে যথেষ্ট আমি আনন্দিত। আৰু মই ভাবোঁ প্ৰমোদ বড়ো এনেকুৱা এজন লিডাৰ যি যথেষ্ট সাধনা কৰিছে আৰু বহুত কষ্ট কৰি ইমানখিনি পাইছে। মই ভাবোঁ ৰিয়েল হিৰো। আৰু প্ৰমোদ বড়োক চাইহে গোটেই BTADত আচলতে ভোট দিছে। প্ৰমোদ বড়োক লক্ষ্য কৰিয়ে চব যিমান 40টা সমষ্টি আছে, মই ভাবোঁ তেখেতক লক্ষ্য কৰিয়ে ভোট দিছে। আৰু তেখেতে গোটেই সমষ্টি, গোটেই অঞ্চলটোকে যাতে কোনোদিন পাহৰি নাযায়, এই কথা মনত ৰাখক। আৰু এটা উদাহৰণ হওক, এটা মানে হিষ্ট্ৰীত থাকি যাওক, যে যিমান আছে আমি ৰাজনীতিবিদ পাওঁ প্ৰায় কেলেংকাৰী শুনা পাওঁ। গতিকে প্ৰমোদ বড়ো যাতে কেলেংকাৰী কোনো কাৰণত নকৰে, কেলেংকাৰীৰ পৰা মুক্ত হৈ থাকক, দুৰ্নীতি অপসাৰণৰ পৰা মুক্ত হৈ থাকে, এইটোৱে দাবী। হয়, এইটো হওক। তেখেতক মই অনুৰোধ জনাইছোঁ এইটো। আৰু আমাৰ পৰিয়াল এয়া প্ৰমোদ বড়োৰ ডাঙৰ ভিনদেউ। আপোনাৰ নামটো আৰু পৰিচয়টো, আৰু আজিৰ এই শুভ মুহূৰ্তত আপুনি প্ৰমোদ বড়োক কি আহ্বান জনাব? মোৰ নাম শ্ৰী হীৰেণ চন্দ্ৰ বড়ো। মই আজি এই নতুন চৰকাৰক আহ্বান জনাওঁ। আমি বহু আকাংক্ষিত জনসাধাৰণে বিচৰা ধৰণে চৰকাৰখন পাইছোঁ, সেইকাৰণে বহুত সুখী হৈছোঁ। আৰু ই এখন জনকল্যাণমুখী চৰকাৰ হ'ব বুলি আমাৰ সকলোৰে ধাৰণা। ইয়াকে মই আৰু আমাৰ সমগ্ৰ ৰাইজকে আশা কৰিছোঁ বুলি আশা কৰিছোঁ। হয়, মই পৰাগক দেখুৱাবলৈ দিম। পাৰুল পৰাগ গোটেইখিনি অকণমান দেখুৱাই দিলে, গোটেই মানুহখিনি তেওঁলোকৰ পৰিয়ালৰ গোটেই মানুহখিনি আহিছে আজিৰ এই
মুহূৰ্তত অংশ লোৱাৰ কাৰণে। আৰু মই আকৌ এবাৰ প্ৰমোদ বড়োৰ পত্নীক মই সুধিবলৈ চেষ্টা কৰিম যে আজিৰ এই দিনটোত আপুনি প্ৰমোদ বড়োক কি আহ্বান জনাব? কাৰণ আজি মই পুনৰবাৰ কৈছোঁ যে আজি BTRৰ তেওঁ মুৰব্বী হ'বলৈ গৈ আছে। BTCৰ চিফ হিচাপে তেওঁ কাৰ্যভাৰ ল'ব, শপত গ্ৰহণ কৰিব। এটা গুৰু দায়িত্ব তেওঁৰ ওপৰত অৰ্পিত হৈছে। 32 লাখ লোকৰ 32 লাখ জনসাধাৰণৰে অভিভাৱক। কি আহ্বান জনাব আজিৰ এই দিনটোত? এটা কথাতে ক'ম মই, যাতে তেওঁ হাগ্ৰামাৰ দৰে নহওক, ৰাইজৰ নেতা হওক। তেওঁৰ এনে শ্লোগানো আছে যে মই নেতা নেহি বেটা হওঁ। সেই কথাষাৰ যাতে তেওঁ কথাই ফলক তেওঁৰ কথাষাৰ, মই সেইটোৱে আহ্বান কৰোঁ। BTC বুলি ক'লে দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ এইবিলাকৰ কথা হয়। সেইবিলাকৰ পৰা মুক্ত থকাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ লোৱাটো আপুনি বিচাৰিব প্ৰমোদ বড়োৱে? সেয়াতো তেওঁ ৰাজনৈতিকভাৱে বিচক্ষণ, মোৰ কোনো হেৰিৰ প্ৰয়োজন নাথাকে। আৰু মই মাত্ৰ এটাই বিচাৰোঁ যাতে ভিৰ মে গুম মত হৈ যায়। এইটোৱে মই বিচাৰোঁ তেওঁক। নিজৰ যোনটো ব্যক্তিত্ব সেইটো যাতে ৰাজনীতিত আহিও একে থাকে প্ৰমোদ বড়ো বুলি। মই এটা কথা তেওঁক সুধিছিলোঁ যে প্ৰায় 1.5-2 মাহমান আগতে এটা ইণ্টাৰভিউ লৈছিলোঁ প্ৰমোদ বড়োৰ। তেতিয়া মই কৈছিলোঁ যে প্ৰমোদ বড়ো সদায় এই বড়ো জাতিৰ ব্লু আইট বয় হৈ থাকিব পাৰিবনে বা থাকিবনে? ৰাইজে যি ধৰণে তেওঁক ব্লু আইট বয় হিচাপে গ্ৰহণ কৰি আহিছিল, সেইটো মই বড়ো ৰাইজৰ ওপৰত এৰি দিছোঁ। তেওঁ ইমান বছৰ নিজৰ জীৱনৰ বড়ো ৰাইজৰ কাৰণে সময় কটালে, গতিকে তেওঁলোকৰ ওপৰত সেইটো হ'ব। তেওঁলোকে প্ৰমোদ বড়োক কি ভাবে আঁকোৱালি লয়, সেইটো মই তেওঁ ৰাইজৰ ওপৰত এৰি দিছোঁ। মোৰ বিশ্বাস বড়ো ৰাইজে তেওঁক সদায় সেইটো সন্মানতে ৰাখিব নিশ্চয়। ধন্যবাদ। আজিৰ পৰা এটা BTCত এটা নতুন অধ্যায়ৰ সূচনা হ'ল, সেয়া নিশ্চয় আমি আশা কৰিব পাৰোঁ, সকলোৱে BTCৰ ৰাইজে আশা কৰিব পাৰে। চবকে মই ধন্যবাদ দিওঁ, যিসকল কৰ্মকৰ্তা, যিসকল আমাৰ সহযোগী, যিসকলে আমাক যিকোনো প্ৰকাৰে সহায় কৰিছে, সেই সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ দিওঁ। আৰু এখন সুন্দৰ যাতে BTR গঠন হয় তাৰ বাবে মই চবকে শুভকামনা দিলোঁ। পত্নী হিচাপে আপোনাৰ এটা দায়িত্ব আছে, কাৰণ কিয় প্ৰমোদ বড়ো এটা দুখীয়া পৰিয়াল বুলি যাক কোৱা যায়, তেনেকুৱা এটা পৰিয়ালৰ পৰা আহিছিল, কষ্ট কৰি আজিৰ এই অৱস্থা পাইছে। গতিকে প্ৰতি মুহূৰ্ততে সেই কথা তেওঁক সোঁৱৰাই থকাটো নিশ্চয় দৰকাৰ হ'ব, কাৰণ এটা নতুন জীৱন, ৰাজনৈতিক জীৱন। হয়, হয়তো, কিন্তু মই এওঁক আগৰ পৰা সেইখিনি ছাপৰ্ট দি আহিছোঁ। কেতিয়াবা চান্স পালে সুধিবচোন কি কয়। তেওঁক মই কৈছোঁ যে আৰু 5 বছৰ আপোনাক ৰাইজৰ কাৰণে দি দিছোঁ, আপুনি ঘৰত টেনশ্যন নল'ব, মোৰ দায়িত্ব এইখিনি। মই ঘৰ গোটেই ফেমিলি প্ৰমোদ বড়োৰ মোৰ দায়িত্ব, ৰেছপনচিবিলিটি। বাকী একেবাৰে শেষত আপোনাৰ সন্তানক একবাৰ দেখুৱাই দিব নেকি? আহিছেনে? তোমাৰ নাম কি? লেহেৰিন বড়ো। আজি দেউতাৰ এনেকুৱা এটা অনুষ্ঠানত তুমি উপস্থিত আছা, দেউতা আজি BTCৰ চিফ হিচাপে শপত ল'ব, তোমাৰ কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে মোৰ। দেউতাক কি ক'বা আজি? কি ক'ম আৰু, মই বহুত হেপ্পী হৈ আছোঁ। সেয়ে আৰু এয়া প্ৰমোদ বড়োৰ সন্তান, তোমাৰ নাম কি? মোৰ নাম দৃষ্টান বড়ো। আজি দেউতাৰ এই অনুষ্ঠানটোত উপস্থিত থাকি কেনে লাগিছে? দেউতা আজি BTCৰ চিফ হ'বলৈ গৈ আছে। মোক ভাল লাগছি। দেউতাক কিবা ক'বা নেকি আজি এই মুহূৰ্তত? নাজানে, ঠিক আছে, ধন্যবাদ। গতিকে আমি সামগ্ৰিকভাৱে প্ৰমোদ বড়োৰ আজি তেওঁৰ নিজৰ পৰিয়ালটোক দেখুৱালোঁ, তেওঁৰ পত্নীৰ পৰিয়ালকো দেখুৱালোঁ, তেওঁৰ নিজৰ ককাই ভাইসকলৰ যিসকল আছে, তেওঁ যিহেতু পৰিয়ালৰ একমাত্ৰ সন্তান, বাইদেউহঁতক দেখুৱালোঁ, আৰু তেওঁৰ সন্তানকো আমি দেখুৱালোঁ, আমাৰ দৰ্শকক দেখুৱালোঁ। আৰু পত্নীয়ে যথেষ্ট কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে যে এটা সাধাৰণ জীৱন যাপন কৰি আজিৰ এই অৱস্থা পাইছে, আৰু প্ৰমোদ বড়ো যাতে হাগ্ৰামা মহিলাৰী নহয় এই কথাটো আহ্বান জনাইছে। এইটো এটা গুৰুত্বপূৰ্ণ আহ্বান বুলি ক'ব লাগিব আজিৰ এই দিনটোত। পত্নী পাৰুল বড়ো ভৰালীয়ে এই আহ্বানটো জনাইছে যাতে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰী নহয়। অনাগত দিনত নিশ্চয় BTCবাসীয়ে এই কথাটো লক্ষ্য ৰাখিব, BTRবাসীয়ে এই কথাটো লক্ষ্য ৰাখিব। প্ৰমোদ বড়ো অন্য এক হাগ্ৰামা হ'বলৈ গৈ আছে নেকি বা হ'ব নেকি, নে প্ৰমোদ বড়ো হৈয়ে থাকিব? কেমেৰা পাৰ্চন পুলকেশ আৰু পৰাগ মেছৰ সৈতে মই ৰঞ্জনলাল শৰ্মা, বডোফা নগৰ, গ্ৰীণফিল্ড।